আপোনাৰ সময়ৰ ওপৰত ভিত্তি কৰি আপোনাক সন্মান কৰা লোকসকল কেতিয়াও আপোনাৰ নিজৰ হ'ব নোৱাৰে। অহংকাৰে কয় যে কাৰো প্ৰয়োজন নাই, কিন্তু অভিজ্ঞতাই কয় যে সঠিক সময়ত ধূলিৰো প্ৰয়োজন হয়। যিসকল লোকৰ বাবে আপুনি সদায় উপস্থিত থাকিব, তেওঁলোকে কেতিয়াও আপোনাৰ গুৰুত্ব বুজি নাপাব। জীৱনৰ যাত্ৰাত বাটবোৰ সলনি হৈ থাকিব। যিসকল আমাৰ আপোন, তেওঁলোকে আপোনাৰ লগত প্ৰতিটো মূৰতে লগত থাকিব। চাকৰি জীৱনৰ বাবে, কিন্তু জীৱন চাকৰিৰ বাবে নহয়। যদি আপুনি বিচৰাখিনি নাপায়, তেনেহ'লে এবাৰ যি পোৱা গৈছে তাক ভাল পাই চাওক। আপুনি কি এইটো গুৰুত্বপূৰ্ণ নহয়, কিন্তু তোমাৰ মাজত কি আছে এইটো বৰ গুৰুত্বপূৰ্ণ। প্ৰতিটো মুহূৰ্ত উপভোগ কৰক, কাৰণ সুখ কেতিয়াও অপেক্ষা কৰি নাথাকে। মনত সদায় জোৰ আশা থাকিব লাগে। ভাগ্য সলনি হ'ব পাৰে, নহ'ব পাৰে, কিন্তু সময় নিশ্চিতভাৱে সলনি হয়।